ঐ তই ইমান কান্দি থাকিব নালাগে দেই। তই ভালে পাব লাগে। এই ঔষধ দুটাৰ পৰা যে তই আঁতৰি যাব পাৰিছ। সেই অকণমানটো বেয়া লাগিবই। সেই সৰুৰ পৰা একেবাৰে সিহঁতে দুটাই মোক সেই ডাঙৰ দীঘল কৰিলে, যি লাগে তাকে দিলে। এতিয়া সিহঁতৰ দুটা এৰি যাবলৈ মনে যোৱা নাই। এই একো নাই দে, এই অকণমানটো ছোৱালী হ'লে সহ্য কৰিব লাগিবই অকণ। সেই বুলি ভাবি সান্তনা লৈ আছোঁ আৰু। সেই সোধচোন, সেই ভোলাহঁত ক'ত পালেহি? আমি এটা সোনকালে যাব লাগে নহয়। এই ৰহ তেন্তে, সেই ভোলালৈকে ফোন এটা কৰিছোঁ। নয়না কোৱা, সেই কিয় ফোন কৰিলা? সেই ক'ৰ পালাহিও তুমি? সেই মোক নিব নাহা নেকি তুমি? আমি তোমালোকৰ সেই তিনিআলিটোৰ ওচৰতে ৰখি আছোঁ। তুমি ইয়ালৈ আহিবানে? মই ইমান দূৰ যাব নোৱাৰোঁ। সেই তেওঁহ'লে তোমালোকে সেই আমাৰ ঘৰৰ পিছফালে থকা পথাৰখনলৈ গুচি আহা। মই সেই পথাৰখনৰ ওচৰতে ৰখি থাকিম। হয় নেকি? হ'ব দিয়া তেন্তে। মই তোমালোকৰ ঘৰত থকা পিছফালে পথাৰখনলৈকে গুচি যামগৈ আমি। হ'ব দিয়া। আৰু মোৰ লগত সেই বাৰ্বি যাব দেই। সেই বাৰ্বি যাম বুলি কৈ আছে। হ'ব দিয়া। সেই বাৰ্বি চাৰ্বি যোনহে লৈ আহিবা। আৰু তোমালোকৰ সেই ঔষধ দুটা কি হ'ল? সেই ঔষধ দুটা মাল খাই আছে নহয়। নহ'লে এইটোৱে ভাল সুযোগ হ'ব। সিহঁতে মাল খাই থাকোঁতে আমি তোমাক লৈ গুচি আহিমগৈ। হ'ব দিয়া। এতিয়া মই ৰাখিছোঁ দেই। ভোলা, নয়নাই ফোন কৰিছিলে নেকি? প্ৰচেনদা, সেই নয়নাই ফোন কৰিছিলে। নয়না বোলে ইয়ালৈ আহিব নোৱাৰে। আমি সিহঁতৰ ঘৰৰ পৰা পিছফালে থকা সেই পথাৰখনলৈকে যাবগৈ লাগিব। হয় নেকি? বৈ তেন্তে আমি সিহঁতৰ ঘৰৰ পিছফালে থকা সেই পথাৰখনলৈকে গুচি যাওঁগৈ। প্ৰভু আজি তুমি মোক বচাবা। সেই ভোলা ক'ৰ পালেহিনো? ভোলা আমাৰ গাঁৱৰ সেই তিনিআলিটোৰ মুখতে পাইছেহি। আৰু মই তাক সেই তিনিআলিটোৰ মুখত যাব নোৱাৰোঁ বুলি কোৱাতে সি আমাৰ ঘৰৰ পিছফালে পথাৰখনলৈকে গৈ আহিছে। আৰু তই চাই দেখোন সেই মদাহী দাদাটোক গাই কিনো কৰি আছে? কিনো কৰি থাকিব আৰু, সেই গেলা খোবা খাই থাকিব চাগে। চাই আহোঁগৈ ৰহ কিনো কৰি আছে। আৰু অকণমান গেলা গৈ দি থৈ আহিবিগৈ। একদম উঠিব নোৱাৰা হৈ থকাতকৈ, একদম পেল হৈ পৰি থকাতকৈ দেই। হ'ব দে। আৰুগে অকণমান গেলা দি থৈ একেবাৰে সুমিয়াই থৈ আহিমগৈ। গোলাপী আকাশে দেখলাকে ভাল মলম বুজন তই কাহি মুছে কিমান দিন নাখায় আৰু এইকণকত দি থৈ একে পেলাই থৈ আহোঁগৈ এইকেইটাকে। দাদাহঁত মদ খাইছে হ'বলা। এইটো ল, মোৰ ফালৰ পৰা তহঁতক গিফ্ট দিছোঁ। খা। ভণ্টি, তই মানে লাহে লাহে আমাৰ দুখবোৰ বুজি পাইছগে। ভাল লাগিছে আমাৰ এই দেখি। তই যে এনেকুৱা কাম কৰিছ, তোৰ একেবাৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তহঁতি খাই থাক দেই। মই একেবাৰে হেৰিয়াৰ ওচৰৰ পৰা আহোঁগৈ। যা তাইও অকল থাকি বেয়া পাইছে চাগে। দাদা, ভণ্টিক আজি কিবা এটা বেলেগ লাগিছেনে? 99% চিয়ৰ। প্ৰচেনদা, আহক একদম ৰাস্তা ক্লিয়াৰ হৈ আছে। ভয়ংকৰ একেবাৰে এখন পথাৰ দেই। তই ইয়াৰ পৰা ছোৱালী নিব আহিছনে? একদম গাঁৱৰ মাজতে সোমাই আছে দেখোন ঘৰখন। সেই গাঁৱৰ জেগাৰ পৰা নিলেহে ভাল আকৌ। সেই কামে বনে একেবাৰে স্মাৰ্ট হ'ব। এতিয়া এইবিলাক কথা বাদ দে। নয়নিলে ফোন এটা কৰ। তাই ওলাইছে নাই ওলোৱা। তাই নাই ওলোৱা যদি আমি কি কৰিম বাৰু? ৰখিব তেন্তে। তাইলৈ মই ফোন এটাহে কৰিছোঁ। ভোলা, তুমি ক'ৰ পালাহিনো? আমি তুমি কোৱা সেই পথাৰখনতে ৰখি আছোঁ। তুমি ইয়ালৈ আহিবানে? নালাগে, তোমালোকে ইয়ালৈ গুচি আহা। কাৰণ আমাৰ দাদাহঁতে একদম মদ খাই নিচাত ক'ব নোৱাৰা হৈ আছে। আৰু সিহঁতে আৰু অকণমান দেৰি পিছত শুইয়ে থাকিব চাগে। সেইবাবে তোমালোকে গুচি আহা মই নিবলৈ। হ'ব দিয়া তেন্তে। আমিহে গৈ আছোঁ তোমাক লৈ আহিবলৈ। ব'লক প্ৰচেনদা। তাই একেবাৰে ওলাই মেলি ৰখি আছে বোলে। আমি সিহঁতৰ ঘৰ পিছফালে গ'লে হ'ব। আৰু সিহঁতৰ গোটেইকেইটা একেবাৰে সেই মদ খাই পৰি আছে।
বৈ তেন্তে সেই লৈ সোনকালে সোনকালে কৃষ্ণ প্ৰভু আকৌ বিপদ নহ'লে হয় আৰু আমাৰ কিন্তু ভণ্টি বহুত ভাল আমাৰ ভণ্টি বহুত ভাল দাদা এটা বহি থাকচোন মই একদম মূত্ৰ বিসৰ্জন কৰি থৈ আহোঁগৈ তই কিন্তু মদ সোপা খাই ল'লে বহুত মুতত দেই মুতুৰা আমাৰ ভাই মদ খালে মুতিব নালাগেই বা ঘৰখন কিন্তু ধুনীয়াই দেই একেবাৰে ছোৱালীজনী ধুনীয়া হ'ব যেন লাগিছে একদম একেবাৰে নয়নে মনটো যে বহুত চাফা একেবাৰে বজেন্দা এতিয়া আগফালেদি সোমাবনে আইঅ তুমি পগলা হৈছা নেকি আমি ছোৱালী দেৰি খুজি আনিব নাযাওঁ নহয় চুৰ কৰি আনিব যাব ওলাইছোঁ কি আগফালে যাব তুমি সুধিব আহিছা ৰ'ব বজেন্দা নহ'লে মই গৈ চাই আহোঁগৈ সেইটো খোলাই নাই খোৱা এইটো এটা পগলা নহয় অল দ্য বেষ্ট ভালদৰে চাবি দেই তেৰি মেৰি আধুৰি কাহানী একেবাৰে মদ খোৱা সময়তে হাগিব মুতিব লাগিলে একদম নিচাটো নাইকিয়া হৈ যায় হ'ব দিয়ক বজেন্দা মই ভালদৰে যাম বাৰু এইটো ক'ত বজেন্দা ফচিলো পলাওক চালা আমাৰ ঘৰত তহঁতে চুৰ কৰিব আহ দাদা মিঠাখন লৈ আনিছোন এই চুৰকেইটা কাটি দুচেও কৰোঁ ৰহ কুকুৰহঁত কলৈ পেলাব আহিছে তহঁতে